আমি পালোহি জগন্নাথ মন্দিৰ মোৰ লগত কোন কোন আহিছে মই দেখুৱাই দিম আপোনালোকক। এইফালে আহিছে আমাৰ জুন্তি, এইফালে আমাৰ বাই, এইফালে খুৰী। এতিয়া সোমাম আৰু এইটোৱে হ'ল জগন্নাথ মন্দিৰৰ মেইন মূল দুৱাৰখন। তো এতিয়া আমি ভিতৰলৈ সোমাম এপাক। এইটো হৈছে হনুমান মন্দিৰ, ইয়াত লিখা আছে হনুমান মন্দিৰ বুলি। তাৰপৰা এইফালে বিষ্ণু আৰু কিবা শিৱ এইবিলাক আছে। এইজনী বাই আৰু দেখুৱাম ভিতৰবিলাক। ধুনীয়া এটা পৰিৱেশ। সেইফালে আছে লক্ষী মন্দিৰ। এইটো হৈছে লক্ষী মন্দিৰ। তাৰপিছত এইফালে আছে ৰামৰ দৰবাৰ এইটো। তাৰপৰা এইফালেও আছে। কিমান ধুনীয়া চাফ চিকুণকৈ। এইবিলাক চাওক ভিতৰৰ নাজাৰাবিলাক কিমান ধুনীয়া। এইফালে ফুল গছ ৰুই দিছে। পিছফালতো দেখুৱাম আপোনালোকক, চাই থাকক।